welcome sir. তারপরে আমার 100 days only required to be প্রথমে আমার 21 সাল Narendra Modi alang le kabori le lapol helno je non ke bangji langar ni marsa cikloan pini penceng lo ni pharu si 100 days itu TB eliminate bangso phan ke claim phan na so sayang deng pini karbeng long pini penceng lo flag off kuri lo la je TB pen anikan bang son thaksi winning le thot tanon ke dam tang report long te kang sambora bisi lichet asam angkang pi pen mane ciklo long manhare 50 an TB pen githido nasi ke bangji lang 2025 anikan an mang TB ke pawir ji phan asai ke deng pon lasi la bangke rong asora to kan no du na chini ni apena course ateng pen enai TB medicine ciklo ni pen gitu pen iribu ke chokche bangso bangke a course ki kom nai ta minimum ta 6 months bang a course enai lasi la so TB treatment ta ke joy pen PG la pen ke paisa hai pati ke nam nai kali uta kasu chilang da paisa pharu popon long wer je ciklo tin namme la so aphan bangke lasi laso hormu bangarong to kan pa lei phan pini bangso gari ta flag off kurilo je to kan no bai thangi phan alang tum TV department to men bangke dam ko je koson pen si TV pen ge bang rai theki ma nasib India angkang pi ben si TV ke muning pen ge pawir phan bangsi kabori pan so bangke ni pharu si laso campaign bangke na pini pen cheng laso phan si pini bangke laso Dakar Benu district joint director pen nisti pen pon লঞ্চিং আজিৰ পৰা কাৰ্বি আংলঙতো আৰম্ভ হ'ল এই দিন নট অনলি কাৰ্বি আংলং অল আছাম আৰু অল ইণ্ডিয়াতো আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে আজিৰ দিনৰ পৰা লঞ্চিং কৰি আমি একদিনীয়া এই কাৰ্যক্ৰম লৈছোঁ যাতে TB মুক্ত হয় আমাৰ দেখা গৈছে অকল অসমত আমাৰ 100 পৰা 150 জনকৈ প্ৰতি মাহত দ্বিতীয় যান গৈ আছে তো আমি ইয়াত বহুত কেছ মানে হিডেন কেसेस আছে মানুহবিলাকৰ ভয় এটা থাকে যে TB বুলি ধৰা পৰাৰ লগে লগে গাঁৱৰ পৰা খেদি দিয়ে বা সমাজৰ পৰা আঁতৰাই ৰাখে সেই ভয়তে নেদেখুৱায় তো আমি এই আপোনালোকৰ মিডিয়াৰ যোগেদি আমি গোটেই ৰাইজক সজাগতা এটা আনিবৰ কাৰণে আপোনালোকক ইয়াত আমন্ত্ৰিত কৰিছোঁ যাতে এই কথাটো জনাই দিয়ে যে TB এটা মাত্ৰ বীজাণু হয় বেক্টেৰিয়া যাৰ মেডিচিন আছে বেক্টেৰিয়া বুলি কোৱাৰ লগে লগে তাৰ মেডিচিন এণ্টিবায়'টিক পুৰা কিউৰ কৰাই দিব পাৰে কিন্তু ইয়াৰ কোৰ্চ অলপ দীঘলীয়া 6 মাহলৈকে খাই থাকিব লাগিব কিন্তু এই ধৰক যদিও বিৰাট দামী হয় কিন্তু আমাৰ গভৰ্ণমেণ্টৰ যিকোনো হস্পিটেলত ইনষ্টিটিউশ্যনত প্ৰাইমেৰী PHCয়ে হওক আমাৰ ফ্ৰীকৈ পোৱা যায় এই ফ্ৰীৰ পোৱাৰ লগতেও আমাৰ নিশ্চয় মিত্ৰ বুলি এটা প্ৰগ্ৰাম আছে যিটো আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে লঞ্চ কৰিছে তাত কোনোবাই অলপ সজাগ মানুহ এই TB পেচেণ্টৰ কাৰণে প্ৰতি মাহত 500 টকীয়াকৈ মানে তাৰ খোৱা ব্যৱস্থা ফ্ৰীকৈ দিয়া হয় 6 মাহলৈকে সেইটো এটা আয়োজন লোৱা হৈছে লগতে আমাৰ এই 6 মাহত যিটো মেডিচিন পোৱাৰ লগতে সেই মানুহজনক টকাও আৰু দিয়া হয় প্ৰত্যেক মাহত 500 টকাকৈ তো আপোনালোকে যিজন যদি TB সঁচাকৈ যদি হৈছে এইটো চিকিৎসা লওক আৰু এই চিকিৎসা সম্পূৰ্ণমতে ফ্ৰী পাব আৰু আমি এই আপোনালোকৰ মিডিয়াৰ যোগেদি এই আহ্বানটো যাতে ৰাইজক জনাই